নমস্কাৰ আপোনালোকে চাই আছে সপোন আছামিজ ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ আৰু আজি মই উপস্থিত হৈছোঁ আপোনালোকে চিনিয়ে পাইছে সকলোৰে এখন মৰমৰ মুখ ইয়াৰ আগতে আপোনাৰ বিধাতা ধাৰাবাহিকত অভিনয় কৰি গৈছে গতিকে মুখখন দেখি সকলোৰে মনত পৰিছে চাগে বা ভাই উঠিছে চাগে গতিকে বায়ে জোনালী এল বিৰ পৰা বৃন্দাবনলৈকে বিভিন্ন তাৰমানে অভিনয় কৰি আহিছে বিভিন্ন কামত জড়িত হৈ আছে গতিকে বাইদেউৰ অভিনয়ৰ লগতে আৰু ব্যক্তিগত জীৱনৰ কিছু নজনা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু আমিও জানিম গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বা আপোনাৰ খবৰ কেনেকুৱা প্ৰথমে নমস্কাৰ অসমবাসী ৰাইজক মই সেৱা জনাইছোঁ আৰু লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে তোমালৈও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ খুব সুন্দৰ এটা পদক্ষেপ আজিকালি ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহুতে বহুত ধৰণৰ কাম কৰি আছে আমি ডিষ্ট্ৰাকটিভ ৱেৰ পৰা আহি পেলাই কনষ্ট্ৰাকটিভলি বহুত কাম কৰিব পাৰিছোঁ সেইটো এটা সুন্দৰ পদক্ষেপ আৰু প্ৰথমে তোমাৰ ওচৰত ক্ষমা বিচাৰিছোঁ মই বহুত দিনৰ পিছত তোমাক সময় দিবলগীয়া হ'ল বহুত ব্যস্ততা আপুনি ব্যস্ত বুলিও আৰু কেতিয়াবা ধৰি লোৱা নিজৰ কিছুমান কাম থাকে কেতিয়াবা তোমাৰ সময়টোৰ লগতো মিলাবলগীয়া হয় বিভিন্ন কথাৰ কাৰণে আমি প্ৰপাৰ টাইমত লগ পাব পৰা নাই দুদিন দেৰি হৈ যায় কিন্তু দেৰি হ'লেও নৱবৰ্ষৰ পাক মুহূৰ্তত লগ পালোঁ গতিকে ভাল লাগিছে আৰু খবৰ ভাল অসমবাসী ৰাইজৰ আশীৰ্বাদত তোমালোকৰ মৰমত ঠিকে থাকে চলি আছোঁ আৰু আশা কৰিছোঁ ভগৱন্তই বাকী দিনবোৰো ভালে নিব বা আপোনাৰ প্ৰথমতে বায়োগ্ৰাফিটো জানিবলৈ চেষ্টা কৰিম বায়োগ্ৰাফি মোটামুটি চবেই জানা হৈছেগৈ মই জনাই দিছোঁ বাৰু নামটো জানেই মই গায়ত্ৰী বৰা মই অৰিজিনেলি মোৰ জন্ম বা মই ডাঙৰ দীঘল হোৱা ঠাইখনৰ নাম বিশ্বনাথ চাৰিআলি বিশ্বনাথ চাৰিআলিৰ শ্ৰীযুত অতুল বৰা মোৰ পিতৃ শ্ৰীমতী নিজু শৰ্মা বৰা মোৰ মাতৃ আৰু এটা ভাইটি আছে এগৰাকী ভণ্টি আছে ভণ্টি বিবাহিত ভণ্টিৰ টিকলা মাইনা এটা আছে পঢ়া শুনা মই কমপ্লিট কৰিছোঁ গ্ৰেজুৱেশ্যনলৈকে বিশ্বনাথ কলেজত মানে বিশ্বনাথ চাৰিআলিতে পঢ়া শুনা আৰম্ভ কৰিছোঁ তাতেই শেষ কৰিছোঁ গতিকে সেইখিনি চমু কথা আপোনাৰ নিকনেম আছে নেকি নিকনেম আছে মাতে মা দেউতাই মৰমতে বেবী বুলি মাতে আৰু সেই নামটোৰেই বিশ্বনাথ চাৰিআলিৰ আপোন যিসকল ব্যক্তি আপোন মানে যিসকল আমাৰ সম্পৰ্কীয় তেওঁলোকে মোক সেইটো নামেৰেই মাতে আপুনি এই অভিনয় জগতখন আপুনি কেনেকৈ তাৰমানে আহি সোমাই পৰিলে ফাৰ্ষ্ট প্ৰথমটোতো মা দেউতাৰ পদক্ষেপ যথেষ্ট প্ৰেৰণা আছে উৎসাহ আছে নিশ্চয় আছে যথেষ্ট আছে নাচি গান গাই এক্টিং কৰি আইনা চাই সেইবোৰ কৰি থাকোঁতে ভাল পাইছিলে দেখি পেলাই ভাবে যে এই এনেকুৱা লাইনতে কিবা কৰিব নেকি তাৰপৰা লাহেকৈ অভিনয়ৰ লাইনত নাটক তাৰপাছত ভাৰতনাট্যমত মই বিষাৰদ কৰিছোঁ ভাৰতনাট্যমৰ ক্লাছ এনেকুৱা ধৰণৰ হেৰিবিলাকত বা বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক যিবিলাক নৃত্য প্ৰতিযোগিতাবোৰ হয় বা তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকলৈ মা দেউতাই লৈ যায় তাত জইন কৰোঁ কেতিয়াবা পুৰস্কাৰ পাওঁ কেতিয়াবা নাপাওঁ বাৰু যেনেকৈ হ'লেও সেই আৰম্ভণি তাৰপাছত মানে সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰথম গুৰু মা দেউতা তাৰপাছত লাহে লাহে ডাঙৰ হোৱাৰ পাছত বিশেষভাৱে দ্বিজেন মহন্ত ছাৰ যাক মই দ্বিজেন খুৰা বুলি মাতোঁ তেখেত মাইনী মহন্তৰ ককায়েক বিশ্বনাথ চাৰিআলিৰ তেওঁ নাটক শিকাবলৈ আৰম্ভ কৰিলে তেওঁলোকৰ গ্ৰুপত নাটক কৰিলোঁ তাৰপৰা কেনেকৈ আহি পেলাই গুৱাহাটী পালোহি গম নাপাওঁ আৰু আনুষ্ঠানিক শিক্ষা লৈছিলে নেকি আপুনি অভিনয় নাই লোৱা কিন্তু ৱৰ্কশ্বপ যিবিলাক হয় সেইবোৰ দুই এখনকৈ এটেণ্ড কৰিছিলোঁ সেইবোৰ কৰিলোঁ কিন্তু আনুষ্ঠানিক শিক্ষা আচলতে আমি যেতিয়া ষ্টাৰ্ট কৰিছোঁ তেতিয়া যে অভিনয়ৰো যে শিক্ষা মানে এনেকৈ লৈ পেলাই ধৰি লোৱা হেৰি কৰিব পাৰি সেইটো আমাৰ জেগাত তেতিয়াহ'লে হয়তো গুৱাহাটীত প্ৰচলিত হৈছিলে গুৱাহাটীৰ লোকসকল ধৰি লোৱা বা অকণমান কালচাৰেলি এক্টিভ যিসকল ব্যক্তি তেওঁলোক হয়তো সেইটো বিষয়ে অৱগত কিন্তু মই বা মোৰ ফেমিলি বা মোৰ সেইখিনি পৰিৱেশত সেইটো ক্ষেত্ৰত বৰ এটা অৱগত নাছিল
সেইটো কথাৰ কাৰণে আনুষ্ঠানিক শিক্ষা মই ভাৰত নাট্যমৰ ওপৰত লৈছোঁ ক্লাছিকেল ডান্স ভাৰত নাট্যম সেইটো হৈছে ক্লাছিকেল ডান্স ফৰ্ম এটা এইটো হৈছে শাস্ত্ৰীয় নৃত্য বুলি কয় যেনে আপুনি নৃত্যশিল্পী বুলি নৃত্যশিল্পীও হয় 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 বা আপুনি যেতিয়া প্ৰথম আপুনি কেমেৰা সন্মুখত ওলাইছিলে তেতিয়া আপোনাৰ অভিজ্ঞতা কেনেকুৱা আছিল ফাৰ্ষ্ট কেমেৰা সন্মুখত ফাৰ্ষ্ট কেমেৰা সন্মুখত বুলি ক'লে মই 2002-03 নেকি 9 এনেকুৱা টাইমতে পঢ়ি থকা অৱস্থাতে আমাৰ বিশ্বনাথ চাৰিআলি সেইটো সময়ত খুব লোকেল চেনেল কিছুমান ওলাইছিলে তোমালোকে হয়তো নাজানিবা মানে নিজৰ ঠাইখনতে এটা চেনেল ষ্টাৰ্ট কৰে আৰু সেই চেনেলটোতে বিভিন্ন ধৰণৰ শ্বুটিং কৰি পেলাই সেনেকুৱা ধৰণৰ বস্তুবোৰ টেলিকাষ্ট কৰে সেয়া মোৰ প্ৰথম অভিজ্ঞতা আৰু তেতিয়া মই একো বুজি নাপাওঁ যি কৰিবলৈ দিছে তাকে কৰিছোঁ কাৰণ ভাল পাওঁ কামটো ভাল পাওঁ মানে কি ধৰি লোৱা টিভিত যেতিয়া ধৰি লোৱা ফিল্ম বিভিন্ন ধৰণৰ টিভিত অনুষ্ঠানবোৰ চাওঁ তেতিয়া লাগে যে ময়ো এনেকৈ যদি ওলাব পাৰিলোহেঁতেন গতিকে তেনেকৈ ভাবোঁতে মোৰ সেইটো প্ৰথম অভিজ্ঞতা মই যাৰ কথা ক'লোঁ দ্বিজেন মহন্ত ছাৰ তেখেতৰ ডাইৰেকশ্যন আছিলে এটা বেংগলী ছং আৰু তাতে তোমাৰ অভিনয় কৰিছিলে মোৰ লগত সঞ্জয় সৰকাৰ তেওঁ নন্দিনীকে আৰম্ভ কৰি বহুকেইখন বৰ্তমানৰ লাষ্ট কৃষ্ণ সাক্ষীলৈকে বহুকেইখন বৰ্তমানৰ জনপ্ৰিয় ধাৰাবাহিকৰ তেখেত ডাইৰেক্টৰ আৰু তেওঁ মোক প্ৰথম মানে কেমেৰাৰ সন্মুখলৈ অহাৰ অপৰচুনিটি দিছিলে হয় আপুনি বহুকেইখন ধাৰাবাহিকতে আপুনি অভিনয় কৰি আহিছে তাৰ ভিতৰত আপুনি প্ৰথম আপুনি ধাৰাবাহিক কোনখনত আপুনি ফাৰ্ষ্ট আপুনি অভিনয় কৰিছিলে প্ৰথম ধাৰাবাহিক মেগা মানে দীঘলীয়া মেগা মেগাত মই সৰুকৈ বহুত চৰিত্ৰ কৰিছোঁ যেনেকৈ খণ্ড খণ্ড হিচাপে পাৰ হৈ যোৱা শাহু বোৱাৰী হওক বা তোমাৰ সপোনৰ এজাক ব্ৰু এনেকৈ বুলি কেইবাখনো আছিলে উমাল বুকুৰ হেজাৰ কাহিনী তাৰপাছত এনেকৈ বহুত সৰু ধাৰাবাহিক আছিলে ক্ৰাইম অপৰাধ এনেকুৱা ধৰণৰ সেইবোৰত কৰিছিলোঁ কিন্তু মেগা ধাৰাবাহিক মই দাপোন বুলি এখন কৰিছিলোঁ ইনু বৰুৱা পৰিচালনাৰে ৰং চেনেলত দাপোন তাৰপিছত মই এজ এ লিড কৰিছিলোঁ তোমাৰ জোনালী LLBত মই লিড কৰিছিলোঁ এটা উকিলৰ কেৰেক্টাৰ কৰিছিলোঁ সেইখন মই আৰম্ভণি বা আপোনাৰ বহুকেইখন ধাৰাবাহিকত আপুনি আপোনাৰ অভিনয় দেখা পাইছোঁ গতিকে আপোনাৰ অভিনয় চাই বহুত ভাল লাগে আৰু দৰ্শকেও চাই বহুত ভালেই পায় আপোনাৰ অভিনয় আৰু আশীৰ্বাদ দি আছে বা আশীৰ্বাদ আৰু দিব আগলৈ আপুনি আগুৱাই যাই থাকিব গতিকে আপোনাৰ কুকেট টুলত তাৰমানে আপোনাক দেখিবলৈ তাৰমানে দৰ্শকে বহুত ভাল পায় সেইফালৰ পৰা আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা আপুনি কি ক'ব তাৰমানে কুকেট টুল যিটো আপুনি নেগেটিভ ৰোলটো আপোনাৰ কৰি কেনেকুৱা লাগে একো ফিল নহয় জানা যেতিয়া মানে আমাক স্ক্ৰিপ্টখন দিয়ে ডাইৰেক্টৰে স্ক্ৰিপ্টখন দি পেলাই আমাক বুজাই দিয়ে যে এইটোত তুমি এনেকৈ এক্সপ্ৰেশ্যন দিবা এনেকৈ কাজিয়া কৰিবা এনেকৈ খং কৰিবা এনেকুৱা ধৰণে কৰিবা আৰু যিমান পাৰোঁ চেষ্টা কৰোঁ যাতে ধৰি লোৱা বিশ্বাসযোগ্যভাৱে নেগেটিভ ৰোল কৰোঁ বা পজিটিভ ৰোল কৰোঁ যিয়েই নকৰোঁ কিয় বা কমেডি কৰোঁ যিয়েই নকৰোঁ এনেকুৱা ধৰণৰ কৰিবলৈ চেষ্টা কৰোঁ যাতে মই কৰাখিনি যাতে অভিনয় যেন নালাগে মানুহৰ বিশ্বাসযোগ্য হয় আৰু নেগেটিভ ৰোলৰ অভিজ্ঞতা বেলেগ নহয় বা পজিটিভ ৰোলৰ অভিজ্ঞতা বেলেগ নহয় গোটেইখিনি অভিনয় মানে গতিকে তাতে তোমাৰ খালি নেগেটিভ ৰোলৰ কমেণ্টছবোৰ ৰাইজৰ মৰমবোৰ বেলেগ ধৰণে আহে আৰু পজিটিভ ৰোলৰ ৰাইজৰ কমেণ্টছ বা মৰমবোৰ আশীৰ্বাদবোৰ বেলেগ ধৰণে আহে আপোনাৰ এনে প্ৰথম আপুনি যেতিয়া ধাৰাবাহিকত কাম কৰিছিলে ভাল লাগিছিলে মোৰ সেই সময়ত যেতিয়া মানে ফাৰ্ষ্ট আপুনি কেমেৰাৰ সন্মুখত কাম কৰিছিলে তেতিয়া আপোনাৰ কেনেকুৱা লাগিছিল আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনাৰ মানে সেই সময়ৰ অভিজ্ঞতাখিনি কেমেৰাত কাম কৰা সময়ৰ অভিজ্ঞতাখিনি ইমান ক'ব নোৱাৰোঁ তেতিয়া ধৰি লোৱা ডাইৰেক্টৰ প্ৰডিউচাৰ চব থাকে মেলে কাম কৰিব লাগে কিন্তু যেতিয়া কেমেৰাত ওলাই যায় যেতিয়া কেমেৰাৰ পৰা গৈ পেলাই অন স্ক্ৰীণ যেতিয়া আমি দেখা পাওঁ সেই সময়খিনিৰ অভিজ্ঞতাখিনি বেলেগ মই সৰু এটা মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰোঁ তেতিয়া মই জোনালী LLB কৰি আছিলোঁ জোনালী LLB ধাৰাবাহিকখন সম্প্ৰচাৰিত হ'ল আৰু হোৱাৰ পিছত আমাৰ যিজন এছিষ্টেণ্ট ডাইৰেক্টৰ আছিলে ৰঞ্জন বুলি তেওঁ নগাঁৱৰ তেওঁৰ বায়েকৰ বিয়া আছিলে তো আমাক ইনভাইট কৰিলে তো আমি গোটেই মানে জোনালী LLB টিমটো তেওঁৰ বায়েকৰ বিয়ালৈ গৈছোঁ সেইদিনাখন মই প্ৰথম অনুভৱ কৰিছোঁ যে আচলতে কেনেকুৱা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ হয় মানে মই জাষ্ট এনেকৈ গাড়ীৰ পৰা নামিছোঁ তেতিয়ালৈকে মই তেনেকুৱা পোৱা নাই নৰ্মেল অকণমানিকৈ কোনোবাই ভাল পায় মৰম কৰে সেইখিনি পাইছোঁ কিন্তু সেইদিনাখন মানে মই গাড়ীৰ পৰা নমাৰ লগে লগে
তাত যিমান ৰাইজ আছিলে আৰু সেইখিনি সময়ত সকলোখিনি দৌৰি আহিছে আৰু আহি মোক সাৱটি ধৰিছে, মোক মৰম কৰিছে আৰু মানে তেতিয়া একেলগে মোৰ এখন আৰু ধাৰাবাহিক বাজিছিলে, সেইখন হৈছে নন্দিনী। নন্দিনীখন মই ক'লোঁ সঞ্জয় চৰকাৰ তেখেতৰ ডাইৰেকশ্যনৰ। তেতিয়া তেওঁলোকে সকলোৱে মোক আহি সাৱটি ধৰি পেলাই যিটো মৰম দিছে, মানে সেই অভিজ্ঞতাটো সঁচাকৈয়ে মানে কোনো বেলেগ হয়তো কামৰ লগত জড়িত হৈ থাকিলে কোনো হেৰিত নাপায় নেকি সিমান মৰম, আৰু সেইখিনি সঁচাকৈ ভাষাৰে বুজাব নোৱাৰি। আপুনি এতিয়াতো বৰ্তমান ৰাইজে আপোনাক দেখি আছে, বৃন্দাবন ধাৰাবাহিকত ৰং চেনেলত প্ৰচাৰ হৈ আছে, গতিকে আপোনাৰ সেইখনৰ ফালৰ পৰা আপোনাৰ কেনেকুৱা লাগিছে? এতিয়া মোৰ একেলগে দুখন ধাৰাবাহিক সম্প্ৰচাৰিত হৈ আছে। এখন মায়াবিনী, সেইখন ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ আছে নিশা, আৰু এখন আহি আছে ৰঙত, সেইখন হৈছে বৃন্দাবন হৈ আছে, তাকে আহি আছে আৰু সেইখনো দেখা পাই আছে, সেইখন বৃন্দাবন। আৰু মায়াবিনীৰ পৰিকল্পনা ৰাজেশ ভূঞা ছাৰৰ আৰু পৰিচালনা আমাৰ পৱন মহন্ত, আৰু সেইখন লিখিছে বিদ্যুৎ শইকীয়া, তেওঁ নগাঁৱৰ। আৰু বৃন্দাবন সেইখন ধাৰাবাহিক হৈছে বাপ্পা আহমেদৰ পৰিচালনা, বাপ্পা দাদানো বহুত কাম কৰিছোঁ, বান্ধোন, বিধাতা, এতিয়া বৃন্দাবন। আৰু বাপ্পা দাদাৰ সেইখনৰ কাহিনী মৈত্ৰী গোস্বামীৰ, আৰু চিত্ৰনাট্য সংলাপ দেৱজিৎ শৰ্মা, আৰু সেইখন ডাইৰেকশ্যন ক'লোৱেই, ডাইৰেকশ্যন আমাৰ বাপ্পা আহমেদৰ। সেইখন ৰঙত দি আছে, এখন ৰেঙনিত। তো বৃন্দাবন ধাৰাবাহিকখনৰ আপোনাৰ কেৰেক্টাৰটো দৰ্শকে মানে কেনে আনিছে বৰ্তমান পাই আছে? বৃন্দাবন বৰ্তমান মই পংখী, মোৰ কেৰেক্টাৰটোৰ নাম। বৃন্দাবনত অজস্ৰ মানে বহুতো মানে অভিজ্ঞতা সম্পন্ন আৰ্টিষ্ট বা কলাকাৰৰ সংগম ঘটিছে, তাতে ময়ো এটা চৰিত্ৰ কৰিবলৈ পাই খুবেই সুখী। পংখী কেৰেক্টাৰটো ৰাইজে ভাল পাব, শেষলৈ লাহে লাহে কি হৈ গৈ থাকিব এতিয়া মই একো নকওঁ। আৰু মায়াবিনী অলৰেডি মোৰ গমেই পাইছে, এটা খুব ষ্ট্ৰং আৰু পজিটিভ কেৰেক্টাৰ। ৰাইজে অফুৰন্ত মৰম দিছে, অফুৰন্ত আশীৰ্বাদ দিছে, আমাৰ টীমটো খুব ভাল, সকলোৱে খুব নিষ্ঠাৰে কাম কৰিছে, গতিকে তাত মোৰ নামটো পল্লৱী। গতিকে তো আজি আৰু ভিডিঅ'টো বেছি দীঘলে নকৰোঁ, কাৰণ বাইদেউ বহুত ব্যস্ততা, গতিকে বাইদেউক এই চগতে মোৰ সপোন চেনেলৰ জৰিয়তে বহুত বহুত ধন্যবাদ, কিয়নো আপুনি ইমানখিনি সময় দিলে বা ইমানখিনি ব্যস্ততা যিখিনি সময় দিলে, শ্বুটিং থাকে, তাৰপিছত আপুনি জোনালী LLBত বহুত ব্যস্ততা হিচাপে আপোনাৰ কাম কৰি আছে, ব্যস্ততাপূৰ্ণ আপোনাৰ জীৱন, গতিকে বহুত ভাল লাগিলে আপোনাক মোৰ চেনেলৰ ধন্যবাদ। লগতে আচলতে ব্যস্ততা সকলোৰে থাকে, সকলোৰে ব্যস্ততাবোৰ বেলেগ বেলেগ, সকলোৰে কম বেছি পৰিমাণে বুলি নহয়, ব্যস্ততা সকলোৰে থাকে, কম আৰু বেছিটো আমি নিজে নিৰ্ধাৰিত কৰা এটা কথা। এনিৱেজ বাৰু, মোৰো খুব ভাল লাগিলে আপোনালোকৰ এনেদৰে মৰম আৰু এনেকুৱা ধৰণৰ ইণ্টাৰভিউবিলাকেও আমাক উৎসাহিত কৰে আগবাঢ়ি যোৱাত, আৰু অসমৰ ৰাইজক অকণমান হ'লেও আৰু ওচৰৰ পৰা পাবৰ কাৰণেও সুবিধা হয়। গতিকে সপোন চেনেলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, আৰু অসমৰ ৰাজ্যৰ লগতে তোমাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।